অসমীয়া সাহিত্য আৰু কবি মানুহৰ আঘাত আইন বাতিল কৰক। বিজেপি চৰকাৰ হায় হায়। বিজেপি চৰকাৰে চতুৰালি নচলিব। বিজেপি চৰকাৰে কূটনীতি চতুৰালি নচলিব। ৰাইজে এতিয়া আমি সজাগ হৈছো। বিজেপি চৰকাৰে চতুৰালি বন্ধ কৰক। তাৰ নামত ভোট বেংকৰ ৰাজনীতি বন্ধ কৰক। আমি নামানো। আমি নামানো। আমি নামানো। হিমন্ত বিশ্ব শৰ্মা go back. Go back, go back. বিজেপি সরকার go back. Go back, go back. বিজেপি সরকার go back. Go back, go back. রাষ্ট্রপতি go back. Go back, go back. আমি না মানু। নামানো, নামানো। আমি না মানু। নামানো, নামানো। বিজেপি সরকার হায় হায়। অভিকপ্তা কা বাতিল করক। এ কা বাতিল করক। এ কা নামানো। অসম আৰু অসমীয়া এক হৈ আইনৰ পৰা অসম ৰক্ষা কৰক। আইনৰ পৰা অসমক ৰক্ষা কৰক। এই কা আমি নামানো। শ্ৰদ্ধা ৰাইজ, তাৰ সপক্ষে যি ধৰণৰ ৰাইজৰ লগত যি কূটনীতি কৰিছে, গোটেই দেশৰ লগত নাগৰিকত্ব দিম বুলি যি উৎকৰ্ষৰ ঘোষণা কৰিছে, সেয়া আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। আমি জানো যে ভাৰত চৰকাৰে যদি ইচ্ছা কৰিলে বিদেশত যেনেকুৱা পাঁচ বছৰ বা 6 বছৰ এটা নাগৰিকে থকাৰ পিছত তাক গ্ৰীণ কাৰ্ড দিয়ে, কিন্তু এই গ্ৰীণ কাৰ্ড দিয়াৰ লগে লগে সেই দেশত বিদেশত গৈ পেলাই নাগৰিকত্ব পায়। অথচ স্বাধীনতাৰ 47 বছৰ পিছতো চৰকাৰে প্ৰচেছৰ ওপৰত প্ৰচেছ কৰি পেলাই বিভিন্ন নীতি নিয়ম বান্ধি অকল খালী লেহেমীয়ত ৰাইজক লোভনীয় কৰিছে। গতিকে উক্ত কাৰ বিপক্ষে আমি অসম তৃণমূল হোজাই জিলাৰ তীব্ৰ ভাষাৰে নিন্দা জনাই এই কাৰ আমি ইতিমধ্যে প্ৰতিলিপি আমি দাহ কৰিবলৈ ওলাইছোঁ। গতিকে শ্ৰদ্ধা ৰাইজ, আমি এই কাৰ নামানো। এই কাৰ নামানো। এই কাৰ নামানো। এই কাক আমি ইতিমধ্যে জনাই দিছোঁ। অসম চৰকাৰ হায় হায়। অসম চৰকাৰ হায় হায়। বিজেপি চৰকাৰ হায় হায়। হিমন্ত শৰ্মা go back. হিমন্ত শৰ্মা go back. অসম চৰকাৰ হায় হায়। অসম চৰকাৰ বিজেপি চৰকাৰ তৃণমূল কংগ্ৰেছ জিন্দাবাদ। অসম তৃণমূল কংগ্ৰেছ জিন্দাবাদ। ৰিপুণ বৰা জিন্দাবাদ। সুস্মিতা দেৱ জিন্দাবাদ। অসম তৃণমূল কংগ্ৰেছৰ হোজাই জিলা কাৰ্যালয়ৰ তৰফৰ পৰা আমি এক প্ৰতিবাদী সমতল কাৰ বিৰুদ্ধে ওলাইছোঁ। আৰু এই কা ইতিমধ্যে অসম চৰকাৰে বাতিল কৰিবলৈ, অসম চৰকাৰৰ লগত ভাৰত চৰকাৰে এই কা বাতিল কৰিবলৈ আমি তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ আৰু আবেদন জনাইছোঁ যে আপোনালোকে এনেকুৱা ষড়যন্ত্ৰ কৰি পেলাই চৰকাৰ চলাবলৈ চেষ্টা নকৰিব। এই কথা আমি নামানো। গতিকে হোজাই জিলাত তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা লগতে আমি গোটেই অসমত তৃণমূল কংগ্ৰেছৰ জিলাখিনিয়ে যোৱাকালি আমাৰ প্ৰতিবাদ হৈছে, আজি হোজাই জিলাই কৰিছোঁ। গতিকে আমাৰ চৰকাৰৰ পৰা অনুৰোধ, এই কা বাতিল কৰিব লাগে। আজি আপোনালোকে কি কৰিলে কাৰ? আজি কাৰ প্ৰতিবাদত আমি এটা সমদল ওলাইছোঁ আৰু এই কাৰ্যসূচী আমি অফিচতে কৰিছোঁ। গতিকে অফিচৰ কাৰ্যালয়ৰ পৰা আমি এই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু অসম তৃণমূল কংগ্ৰেছ ইতিমধ্যে বিভিন্ন ধৰণৰ কাৰ বিপক্ষে এই কাৰ বিপক্ষে আমি বিভিন্ন কাৰ্যসূচী আৰু পূৰ্বতে হাতত কাৰ প্ৰতিলিপি আজি আপোনালোকে জ্বলাই দিছোঁ। আমি এই কাৰ আমি নামানো আৰু ইয়াৰ প্ৰতিলিপি আমি নিজে জ্বলাইছোঁ।